লগতে পূজাৰ থৈ যায় যে টকা লাগিলেনি কিন্তু মৰম বিচাৰি মোৰ কাষলৈ নাহিবি কিয়নো মোৰ মৰমবোৰ কেৱল সেই অসভ্য অবৈধ গাঁৱৰ সংসাৰখনৰ বাবেহে আমি বিচাৰ বেলেগ কাম কৰাৰ ক্ষমতা নাই আমাৰ সেইবাবে পুৱা চিঞৰো আৰু ৰাতি হ'লে মদ খাওঁ য'ত বেলেগে বেয়া পাই একো লাভ নাই হ্যাপি বার্থডে আজি মই 30 বছরের সফল দেখা হলে এতিয়াৰ পৰা জীৱনটোৰ এটা নতুন অধ্যায় আৰম্ভ কৰিব লাগিব তই সেই অধ্যায়টো খং ক্ষোভৰ জুইৰে জ্বলাই নেপেলাবি বা মদ খুৱাই মাতালো কৰি নেপেলাবি জন্মদিনটো মনত ৰাখি এইখিনি দয়া কৰাৰ বাবে অশেষ ধন্যবাদ নেমলি ক্ষোভৰ জুইৰ পৰা ঠাণ্ডা নহয় আৰু আমাৰ দৰে দুৰ্ভগীয়া ৰাতিবোৰ মাতাল নোহোৱাকৈ নাথাকে আমাৰ কাকাখতৰি থবি আৰু মদ গ'লে তাক পেলাই দিবি আমাৰ বিক্ষোভ দুখ মান সন্মান তাৰ বুলি ভাবিছা নেকি চাবলগীয়া একো নাই এই ঘৰখনত থবলৈ তই চব কথা পাহৰি থাক যে সেইখন ঘৰতো তোৰ এগৰাকী পত্নী আছে এটা ল'ৰা আছে ইহঁতবোৰ এনেকৈ মোহিনী বান মাৰে যে তই ক্ষত বিক্ষত হৈ পৰি থাক এইখন ঘৰৰ চোতালত আজি কথা নহয় এইবোৰ আচল কথা এই ঘৰখনে মোৰ মাৰ জীৱনটো নষ্ট কৰি পেলালে মোক বৰবাদ কৰি পেলালে আৰু আমাৰ বৰবাদীক লৈ ৰং তামাচা কৰি ফুৰিছে এই নীলাজপুৰে আৰু জননীক ভগৱান ঘৰৰ প্ৰত্যেকজন মানুহক চিন্তা চিন্তা কৰি দি আৰু মুখাগ্নি কৰা এই সত্যপ্ৰসাদ চৌধুৰীৰ হাতেৰে ইমানবোৰ কাম কৰিবি আৰু আমি হাত খাপতি বহি থাকিম কি কৰিবি তই কি কৰিবি তই কি কৰো নাজানো কিন্তু নিজকে ৰক্ষা কৰি চলিবলৈ শিকি গৈছো আমি আমাক যোনে যিমান অনিষ্ট কৰিবলগীয়া আছিলে অন্যায় কৰিবলগীয়া আছে কৰিলে এতিয়া কিন্তু আমাৰ গাৰ নোম এডালো লৰোৱাটো ইমান সহজ নহয়
একো লাভ নাই সেইবোৰ ঠাণ্ডা থকা হ'লে ইমান দিনে আমি এটা বজাৰ ঘৰত পৰি থাকিবলৈকে নহ'লেহেঁতেন আৰে ভণ্টিৰ পৰীক্ষাৰ ফিজ চলিবলৈ মই এনেকে একদম নাচি বাগি মানুহৰ ওচৰত হাত পাতি ফুৰিবলৈকে নহ'লেহেঁতেন আৰে প্ৰপাৰ্টিটো বাদেই দে না তোৰ চৌকল ফাদাৰ সত্যপ্ৰকাশ চৌধুৰীৰ পৰা আজিলৈকে এটা ফুটা কৰিও খুজি পোৱা নাই আমি মৰমতে দিয়া চকলেটটো আমি দুইজনে আজিলৈকে সাঁচি থৈ দিছোঁ মুখত দি পোৱা নাই সেইখিনি আত্মসন্মান আছে কাৰণে আজি ইমান লাঞ্ছনা গঞ্জনা ভোগ কৰিও তহঁতৰ সন্মুখত মূৰ তুলি থিয় হৈ আছো আৰু তহঁতৰ বাবে মোৰ তল কৰি চলিবলগীয়া হৈছে আমি সৎ সাহস নাথাকিলে মোৰ পৰা কোনে আপুনি দুখ খাই যায় তোমাৰ সাহস আছে প্ৰমাণ লাগে নেকি যাৰ দুটা ৰাখি পিন্ধিবলৈ হাতত জোৰ নাই তাৰ সাহসৰ পৰীক্ষালৈ কি যাম নাম নিচুলৈছা বাটে সঁচাটো এয়াই যে তহঁত মোৰ একো নহয় লগতে এইটো সঁচা যে তোৰ পৰা উদণ্ড মোৰ গৰম ল'ৰা এটাক কাৰো একো হ'ব নোৱাৰো ইয়াৰ গাত বৈ থকা তেজখিনি আমাৰ গাতো বৈ আছে মই মানে আমিও দেখাব পাৰো তাৰ গাত দেখাব লাগিব ক্রিকেট সিনেমার সিক্রেট খেলে আরে খুঁজবা পারি না হেবি কালি ব্রাহ্মণ তখন তামাম কোলা ধোয়াই আছে কিবা কম থুবা লাগিলে আর তাইরে মুখখন কোলা করে দিও যা চিনি পোৱা নাই ইহঁতক কিন্তু আমি ভালকৈ চিনি পাই গৈছো মামা সোণৰ চামুচ মুখত লৈ ডাঙৰ হৈছে সঁচা কিন্তু আজিলৈকে ইহঁতবোৰে সোণৰ মূল্য বুজি পোৱা হোৱা নাই ইহঁতবোৰে নাজানে যে ভনীয়েকে মৰমেৰে অনা ৰাখীৰ মূল্য সোণতকৈও কম নহয় কোনটিও তহঁতে হীৰা দিলে মোক নালাগে ইমান বেছি মূল্যৱান বস্তু দিয়াৰ সামৰ্থ্য নাই আমাৰ তোক খুব বেছি আমি মৰম দিব পাৰো চেনেহ দিব পাৰো আদৰ দিব পাৰো কিন্তু সেইখিনি যদি কোনোবাই মাতলামি কৰি এনেকে দূৰলে চিপিকে পেলাই দিব খোজে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য যে সি আচলতে মানুহ নহয় মানুহৰ স্বপ্নবেশ ধৰি থকা এটা নিষ্ঠুৰ নিৰ্দয় দানৱ এইবোৰ ডাঙৰ ডাঙৰ লেকচাৰ আমাৰ জুনৰ মগজত নোসোমায় তোৰ মগজত সোমাই নে নোসোমাই আৰু যদি সোমাই এই কথাটো সোমাই থৈ দে যে ইহঁত দুজনী বিজন গুণ্ডাৰ ভাগিন ছোৱালী হয় আৰু বিজন গুণ্ডাই ইহঁতৰ একো অনিষ্ট হ'বলৈ নিদিয়ে বিজন গুণ্ডা মেট্ৰিক ফেল বাপেকৰ আণ্ডাৰ মেট্ৰিক তই বিজন গুণ্ডা চিনি নাপাওঁ তই তাৰ নামো শুনা নাই শুনা তই তাৰ হাতৰ মানুহ খোৱা নাই খোৱা যদি মুখ মাৰি থৈ গ'ল মোক বেদ বয় হয় মই তোক সোণৰ চামুচ চহি চহি ডাঙৰ হৈছে ঠিকেই কিন্তু আজিলৈ ইহঁতে সোণৰ মূল্য বুজি পোৱা হোৱা নাই ইহঁতে নাজানে যে ভনীয়েকে মৰমেৰে অনা ৰাখীৰ মূল্য সোণতকৈও কম নহয়
এই যে বলে গুছিয়ে নিবে আর কিসে মার সালা মার দুটা ঘুষা মাৰি যিটো কাম ভয় লাগে 10টা ঘুষা মাৰি হিৰো হ'বলৈ যোৱা কি দৰকাৰ পৰিছে মই একেবাৰে ৰক্ষা হ'বলৈ গৈছো নহয় যেতিয়া কোনোবাই পেটত ডেগাৰ বহুৱাই থৈ যাব তেতিয়া এতিয়া গম পাব এই পাখণ্ড শুকাই ফুলালে তেজ ওলালে কিমান কষ্ট তেজবোৰটো একেই ন অকল কথাটো যুদ্ধ কৰি মৰিবলৈ ইচ্ছা নাই মোৰ খালিলে চুলকে চুলচুলি দুখীয়া দুৰ্বল মানুহ এইবোৰ মানে কেতিয়াও কোনো আশা কৰিব নাপায় কিন্তু আমি কৰিছিলো নিজৰ দেউতাক দেউতা বুলি মাতিব খুজিছিলো ভুল কৰিছিলো তোক ৰাখি পেলাই আমি দুজনে ভাই জীবনে চিঞৰি চিঞৰি মাতাৰ সপোন দেখিছিলো ভুল কৰিছিলো যিমানে ভয়ানক বিপদ নহওক তাৰ লগত যুঁজিবলৈ আমাৰ কাৰণে আমাৰ ঢাল হৈ থাকিব আমাৰ ভাইটি আমার শুধু চুপ করে দেখলে কি গরজি উঠে আমার বউয়া পরে কি বান্দর হয়ে পাবো জোগাড় হয়ে গেছে আমার বাজার করে বলে নিব পুরা বলে নিব এইবোৰ সপোন দেখিছিল এইবোৰ আশা কৰিছিল ডাঙৰ 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 ভুল কৰিছিল
আছে মই পাবই লাগিব কিছে আছে বাকি আরে মার Stop it! দেও বন্ধবিন করব আমি কই আইন হাতত তুলি লব নোৱাৰে আপুনি সদায় বাড়ি পেলাম আমার বাড়ি পেলালে ইমান জ্বালা যন্ত্রণা অপমান সহ্য করে বুঝিয়াই থাকিবলৈ ইচ্ছাই তুমি এনেকৈ কৰিব না কিয় দেউতা চুপ মই সব প্লেনিং বন্ধ কৰিছ তহঁতে মই তোৰ মাৰকো মাৰিলো বাপেৰকো মাৰিলো আৰু এতিয়া জানো মই তহঁত তিনিওটাকে চাফা কৰি Pizza